আছোন বৰ দেৰি হৈছে কালি কিয় নগলি ক'লে কালি বেমাৰ আছিল যে সেইকাৰণে নগ'লো মই কালি তোক কথা কেইটামান ক'ম বুলি ভাবিছিলোঁ নগ'লিয়ে তই কিনো কোৱাচোন সেইদিনা ফুৰিবলৈ যাওঁতে যে দেখিছিলোঁ সি ৰাতি মেছেজ কৰিছে ন নাম্বাৰটো ক'ত পালে জানো তাৰপিছত সেইটো লোৱা যায় ল'ব ক'ত পালে জানো ক'ত পালে মেছেজ কৰিছে বাদ দে থ এতিয়া ব'ল যাবি বিকি ঐ পটাপট নহয় কেলে মোক মাতিলে দেখোন তই এতিয়ালৈকে ওলাই হোৱা নাই ঐ তই অত দেৰি হোৱাই নে মোক ক'লি আৰু কবিলে তোৱে হোৱা নাই এতিয়ালৈকে ক'লত যাবিনো কচোন কি কৰিবি তাত গৈ আৰু ৰচোন তই যদি নকওঁ যে ক'ত যাবি মোক ক ক'ত যাম কলেজৰ মুখত যাম কি কৰিবি ছোৱালী চাবিগি ছোৱালী চাম যা সেইদিনাখন যে দেখিছিলে তাইক নহয়তো পাৰিলে তাই কি ৰচোন বাৰু চাওঁ গীতা চা এইফালে সোমাই আছে জানো মোক চিনি পাইছ হ'ব দে তই কথা পাত হা মই যাওঁ নাই পোৱা নহয় ঐ তুমি এটা পাৰ মই মানে পাওঁ সিদিনাখন যে কল কৰিছিলোঁ মই আছিলোঁ দিয়া তাকে এক্সাম হৈ আছিল মোৰো কোনে মাৰিলে তাৰপিছত তুমি গ'তে চিনি পাইছিলোঁ কিন্তু পঢ়িব লাগে ন সেইকাৰণে ফোনটো কাটি দিলোঁ তুমি এতিয়া যোৱা কলেজ আহিছা যদি কাইলৈ মই কল কৰিম তোমাক ৰিচিভ কৰিবা কাটি নিদিবা কি হ'ল নে আহিলি তই হ'ল হ'ল কি কথা পাতিলি নাজানোনে কালি কল কৰিছিল যেন কাটি দিলোঁ তাকে কৈছে আকৌ সেইখিনি তোক আকৌ ক'বলগীয়া জানিছিলে সিহঁতে তেনেকৈ ক'ব বুলি কাম কিয়া তোৰ পচন্দ হৈছে নাই হ'ব দে লাগি থাক এইবিলাক কথা লগৰ কাকোকে নকবি দেই হ'ব দে নকওঁ ভুলতো নকবি আহি পালেহি বাহ দেখোন পিছে কচোন কথাটো কি ক'লি ক'ব পাৰিলি নে নহয় ৰাতি কল কৰিম তাৰপিছত কি কৈছে কৰিম বুলি কৈছে আৰু হ'ব দে কৰিব নাপাব পাৰিছ দে হ'ব দে তহঁতে দিম না হ'ব দে যাওঁ
কি কৰি আছা? নাই এনেই বহি আছো তুমি কি কৰি আছা বাই মায়ে মাতি আছে কি হলো তাই মনকে হাঁহি আছো যে নাই মা আহিব নাই কি হলো চাহ শুনো চাহ মোক ফোন কৰো ফোন নালাগে মই চাহ চাহ মই ফোন মাৰো হেল্ল' কোন হয় তোমাক মদা আকাশ কোন হয় মদ মামা দুটি মনে কেতি প্রাণ তোমার মুদ প্রেমর কোন যাক ফোন কৰি কথা পাতি আছে কোন হয় এই কোন হয় কি মানে কলেজত মানে কৰিবলৈকে যাওঁ কলেজ পঢ়িব নালাগে ঘৰত থাক কথা চাৰিবেলা যাবি মাতি ৰুবিগে মই আজিৰ পৰা মোবাইল নিদিওঁ কলেজ যাব নালাগে আজিৰ পৰা ঘৰত থাকিবি ঘৰত কাম কৰিবি একদম আজিৰ পৰা মোবাইল নিচিবি আজিৰ পৰা মোবাইল হাতত নিদিওঁ আৰু মই ৰাখি থৈ দিম মোবাইল এইটো এতিয়াহে ফোন মাৰিব পাৰিছিল নে তাইক ক'বগে লাগিব তাই কিবা এটা কৰিব পাৰিব ফোনটো কোনে ৰিচিভ কৰিছে আকৌ মাৰি চাওঁ কি হ'ল চুইচ অফ হৈ গ'ল যে আকৌ মাৰি চাওঁ যদি ফোন মাৰোঁতে মাকে ৰিচিভ কৰা নাইতো বাৰু হয় বাৰু মাকে গম পালে নেকি বাৰু কোন হ'ব পাৰে মাকে হ'ব বাৰু মোবাইলটোতো চুইচ অফ এতিয়া যেনেকেই নহওক আজিলৈ সজোৱাই লৈ যাবাহি বিকি নাহ গেলে কি এই চিঠি দিছে ঘৈণীয়েৰে চালো কি কৰিছে চা তই এইবিলাক লাভ লেটাৰ তই বুজিছনে মোবাইলটো মোৰ হাততে দি চাবা তোৰ মোবাইলটো মই আহি আছো দোকান ঘৰতে আৰু মুঠতে কি কি লিখিছে সেইটো কাম কৰিবি নহ'লে তই কৈছো তোৰ কথাতে মই গম পালো ন তাৰ মাকে কিবা গম পালা বুলি চাই ল'ব হ'ব দে মই আহিছো